আপোনাৰ ঘৰত গৈ কিনে বিপিএফে কিবা আপুনিও যোগদান কৰিছে বুলি শুনি পাইছে, কিমান সঁচা কিমান সঁচা মানে মই মোৰ ঘৰত অলপ কাজিয়া আছিল, ঘৰৰ কণ্ডল আছিল হা, কণ্ডলৰ কাৰণে অলপ ব্ৰেইনটো ভাল নহয় আৰু ল'ৰাৰ বিয়া হ'ব অলপতে, সেইটোৰ কাৰণে মই অলপ এজন ডিলাৰৰ ঘৰত গৈছিলোঁ গৰচিংপাৰা। এই ডিলাৰটোৰ নাম হৈছে বিমল বসুমতাৰী। তাতে গৈ এইফালৰ পৰা গাড়ী আহিল না 3-4টা, মই বহি আছোঁ, দাদা আহক আহক, মইতো বহি আছোঁ তাতে ঘৰতে কথা পাতি আছোঁ, চাউল লাগিছিল মোক 2 বস্তামান। তাতে আৰু গৈ এনেই ঘৰৰ কণ্ডলটো কাজিয়া আগৰ পৰা চলি আছে, আজি 1 মাহ হ'ল আৰু গাঁৱৰ মানুহ মোক বেয়া পাইছে কিবা কিবি, সেইকাৰণে মই অনাই বনাই ঘূৰি আছিলোঁ। এই চাউল বিচাৰি তাতে গ'লোঁ, তাতে গৈ বহিলোঁ মই। ৰাতিপুৱা মই ইয়াতে আছিলোঁ 7:30, তাৰপিছত আহিল 3-4 মানুহ, একদম 2টা গাড়ী লৈ আহিলে, ক'লা গাড়ী বগা গাড়ী আৰু প্ৰাইমাৰী মানুহ আছে। মই ক'লোঁ এই মোক দিব নালাগে, এই আপুনি আগৰ মানুহ আহক আহক, এই বাবা যদি মই আহি যাম মই নিজে আহিম না বুলি কৈছোঁ। এই আহিছে দে আহি পিন্ধাইছে আৰু মানে বিপিএফৰ মানুহ জবৰদস্তি আৰু পিন্ধাইছে মানে ময়ো তাতে বহি আছোঁ তো আৰু কি ক'ব। ফৰ্মেলিটি সোমোৱা নাই আপুনি? নাই, একদম মোৰ অন্তৰৰ পৰা সোমোৱা নাই, একদম মই সেইকাৰণে যোৱাকালি মই আমাৰ এই ব্ৰহ্ম ছাৰক কৈছোঁ আৰু ছাৰক কৈছোঁ ছাৰ এনেকুৱা ঘটনা হ'ল, ৰাতিপুৱা আপোনাৰ তাত যাম, মই সিহঁতৰ লগত নাথাকিম বুলি আহিলোঁ। মানে আগৰ মানুহ যে বিপিএফত আছিলে এটি কিনে আৰু মই এতিয়া আপুনি ক'ত আছে? ইয়াতে ইউপিলত থাকিম। মই আগৰ পৰা কাম কৰি আছোঁ, আজি 1 বছৰ পাৰ হৈ গ'ল, 2 বছৰ হ'ল। MLA ছাৰক মই সেই জিতাই দিছোঁ, তেতিয়াৰ পৰা মই আছোঁ। MLA ছাৰক মই ভালকৈ জানো, এখেতে বহুত কাম কৰি আছে, সেইকাৰণে মই যদিও মই তেওঁলোকক কৈছোঁ প্ৰেছ মিট দিব নালাগে আৰু দিব নালাগে, যদি আহোঁ মই নিজে আহিম, আপোনাৰ জিতাৰ পিছতে আহিম বুলি কৈছোঁ মই। জিতাৰ পিছতে আহিম বুলি কৈছোঁ মই। থাকিম মই এইবিলাক থাকিম 100%। জবৰদস্তি আপুনি মনটো কেনেকুৱা লাগিছে? এই ভাল লগা নাই, ভাল লগা নাই, আহিছোঁ ৰাতিপুৱাই আহিছোঁ মই, এখেতৰ ঘৰত আহিলোঁ মই, ৰাতিতে মোক দেখিছ না, সেই এনেকুৱা নহয় মই আপুনি জানে মোৰ ব্ৰেইনটো বেয়া, এই ঘৰৰ কাজিয়া, এইটো কথা কৈছোঁ মই।